নমস্কাৰ বন্ধুসকল। আজি মই যিটো মাছৰ পোনাৰ কথা কৈছিলোঁ এইটো মাছৰ পোনা চাব পাৰি। এইটো মাছৰ পোনা মই আনিছোঁ, কিন্তু ভিডিঅ'টো কৰোঁতে অকণমান দেৰি হ'ল। যি কি নহওক বাৰু, এতিয়া মাছৰ পোনাখিনি এইটো টেংকত এৰি দিম। ইয়াত মই এইটো পানী পৰাৰ ব্যৱস্থা কৰিছোঁ। এইটো মাছৰ পোনাটো দেখুৱাইছোঁ বাৰু। মই এইটো মাছৰ পোনা, ইয়াত এতিয়া আমি মাছৰ পোনাটো এৰিম। এইবিলাক মাছৰ পোনা চাব পাৰে, পৰিম। এইটো মাছৰ পোনা, এইটো দেখা পাইছে আপোনালোকে। এইটো মাছৰ পোনা, পানীটো অকণমান পেলাই দিছোঁ। এইবিলাক মাছৰ পোনা। ইয়াত ধৰক মোটামুটি 2000 পোনা আছে। মই হিচাপ কৰা নাই। এইবিলাক লোকেল পোনা। এইটো পানী পৰা ব্যৱস্থা কৰি দিছোঁ যাতে ইয়াত অক্সিজেন সৃষ্টি হয়। ইয়াত অক্সিজেনটো হৈ আছে এতিয়া। এইবিলাক মাছৰ পোনা লোকেল শিঙি। ইয়াত মই সৰুবিলাক দি দিম, আৰু ইয়াত যিটো ডাঙৰ হ'ব, মানে মিচুৰ হোৱাৰ লগে লগে এইটো টেংকিত থৈ দিম। আচলতে ভিডিঅ'টো আজি খুব লৰালৰিকৈ কৰিলোঁ। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব বাৰু মোক। আৰু যিসকলৰ আগ্ৰহ আছে সেইসকলে কৰিব পাৰে। কিন্তু এইটো খুবেই ধুনীয়া। মই আৰম্ভ কৰিছোঁ, আৰু আপোনালোকেও কৰি চাব পাৰে যিবিলাকৰ আগ্ৰহ আছে বা যাৰ কৰাৰ ইচ্ছা আছে। এই মাছ কেইটামান পৰিছে বাৰু, সেইটো উঠাই দি আছোঁ। এইটো টেংকি। ইয়াত মোৰ আগৰ ধৰক 3035মান পোৱালি আছিলে। এতিয়া নতুনকৈ আকৌ আজি দি দিলোঁ, 2000 পোৱালি হ'ব। এইটো পানী পৰা ব্যৱস্থা। ইয়াৰ পৰা পানীটো পৰি আছে। ইয়াত আকৌ মানে ইয়াত পানীটো যেতিয়া এনেকৈ থৌ হৈ থাকিব ন, তেতিয়া কি হয়, অক্সিজেনটো সৃষ্টি অক্সিজেন হয়। মানে অক্সিজেনটো খুব, মানে ধৰক যিটো মাছক অক্সিজেন লাগে, সেই অক্সিজেনটো ইয়াতে উৎপন্ন হয়। আৰু যি কি নহওক বাৰু, বিশেষ তেনেকুৱা আৰু কি ক'ম আপোনালোকক। যদি আগ্ৰহ আছে আপোনালোকে ফোন কৰিব পাৰে, আপোনালোকেও আৰম্ভ কৰিব পাৰে। আৰু এইটো হ'ল মোৰ পুৰণা পুখুৰী, ইয়াৰ পৰা উঠাইছোঁ। আচলতে মই ইয়াত মাছটো যেতিয়া উঠাইছিলোঁ তেতিয়া মোৰ মানে ভিডিঅ' কৰাৰ সময় নহ'ল, সেইটো আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। নেক্সট টাইম যেতিয়া কৰিম আপোনালোকক মই দেখুৱাম। আৰু বাৰু যি কি নহওক, যদি ইচ্ছা আছে আপোনালোকেও কৰক। সঁচাকৈ খুবেই ভাল এটা প্ৰচেছ। আপোনালোকেও কৰিব পাৰে, কৰক। সকলোৱে আগবাঢ়ি আহক। আপোনালোকে, মই কি ক'ম, আপোনালোকৰ নিজৰ কথা। আৰু আপোনালোকে যদি কৰে বা কৰিব বিচাৰে কৰক। মই সদায় কৰাটোৱে বিচাৰোঁ। আমি নিজে যদি আগবাঢ়ি নাযাওঁ, নিজৰ ভৰিত নিজে থিয় হৈ, কিন্তু অন্য বিশেষ আৰু বেলেগ কাম নাই। কাৰণ কিছুমানে কয় বোলে আমি কি কৰিম, কাম নাই, কিবা নাই। সেইটো নহয়, কাম বহুত আছে যদি কৰিব জানে আপোনালোকে। কৰক। ময়ো নিজে ধৰক আজি ইচ্ছা কৰিছোঁ, আগ্ৰহ আছে, শিকিছোঁ, বা ইউটিউববিলাকত চাওঁ। আৰু ধৰক যিবিলাকে এনেকুৱা কিছুমান মাছ টেংকি চিষ্টেমত কৰিছে, মই সেইবিলাক বহুতত চাব গৈছোঁ। বৰপেটাত গৈছোঁ, বা এনেকুৱা নগাঁও চগাঁৱতো অকণমান ঘূৰিছোঁ, চাইছোঁ কেনেকৈ বস্তুবিলাক কৰিছে। মই আৰু দুটামান মেচিন বহাবলগীয়া আছে, সেইটো বহাম বাৰু। এতিয়া মই জাষ্ট উদ্বোধনী আৰম্ভ কৰিছোঁ। আৰু যদি আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদ যদি জীয়াই থাকোঁ, বা আপোনালোকে যদি মৰম চেনেহ আশীৰ্বাদ কৰে, নিশ্চয় মই আকৌ এইবিলাকতে আৰু নতুনকৈ টেংকি বনাম। আৰু পৰিকল্পনা নতুন ভাবি আছোঁ, কি হয় চাওঁ বাৰু। আপোনালোকে নিশ্চয় মৰম আশীৰ্বাদ কৰিব। ধন্যবাদ।